যিখিনি আমাৰ ইয়াত আছে এতিয়া যদি ইঞ্জিনিয়াৰজনে যদি ভাবে মই বড়ো পঢ়িম তেতিয়াহ'লে তেওঁ তাৰ পৰা ইয়াত অনলাইনৰে বড়ো পঢ়িব সেইটো আমাৰ বস্তু যদি তেওঁ ভাবে মই পলিটিকেল চাইন্সৰ পঢ়ো তেওঁ অনলাইন পঢ়িব অফলাইন তেওঁ ইয়ালৈ আহিব এইটো সম্ভৱ নহয় অহা যোৱাৰ এই সময়খিনি নষ্ট কৰিব নোৱাৰি বা আমাৰ ইয়াতে তাতো পলিটিকেল চাইন্সৰ টিচাৰ এখনমান দিব ইয়াতো আকৌ ইঞ্জিনিয়াৰিং কৰিব এইটো নাভাবিব লক্ষ্য সেইটো নহয় গতিকে আমি এই ধৰণে আমি 2000 ছাত্ৰ ছাত্ৰী গোটাব লাগিব গতিকে সেইকাৰণে আমি এতিয়াৰ পৰা যি কোৰ্চ কৰিম স্পোকেন ইংলিছে হওক স্পোকেন বড়ো হওক যিমানে এড অন কোৰ্চ কৰিম আমি এই প্ৰেক্টিছটো আৰম্ভ কৰোঁ অনলাইন আৰু অফলাইন একেটা কোৰ্চৰ অনলাইনটো অকণমান বেলেগ হ'ব ষ্ট্ৰাকচাৰটো অফলাইনটো বেলেগ হ'ব গতিকে এই ষ্ট্ৰাকচাৰটো আমি প্ৰেক্টিছটো আৰম্ভ কৰোঁ কাৰণ কাইলৈ পৰহিলৈ যেতিয়া প্ৰত্যেকখন কলেজত মাজত আমি প্ৰত্যেকটো কোৰ্চ চলি থকা কোৰ্চ অনলাইন অফলাইন কৰিবই লাগিব আৰু এনেধৰণে বিভিন্ন পৰ্টেল আহিছে শেষত মই এটা কথা কওঁ যে বাইদেউ যিটো কথা কৈছে যে নিজৰ ভাষাটো আমি কেনেকৈ আমাৰ পৰিসীমা পাৰ কৰি লৈ যাম সেই দায়িত্বটো আমাৰ ইংৰাজী ভাষাটো ভাৰতলৈ নিজে নিজে অহা নাই ব্ৰিটিছসকল অহাৰ আগলৈকে ভাৰতৰ মানুহে ইংৰাজী ভাষা এটা আছে বুলি চাগে নাজানিছিল কিন্তু ব্ৰিটিছসকল অহাৰ পিছত চাওক ব্ৰিটিছসকল আহিল ব্ৰিটিছসকল গুচি গ'ল তেওঁলোকৰ ভাষা সংস্কৃতি এডুকেশ্যন চিষ্টেম পলিটিকেল চিষ্টেম চব থাকি গ'ল আৰু আহোম অসমলৈ আহিল 600 বছৰ আগত নগৈলে ব্ৰিটিছে 200 বছৰ কৰিলে আহোম গুচি নগ'ল ব্ৰিটিছ গুচি গ'ল কিন্তু চব দি থৈ গ'ল আহোম ইয়ালৈ আহিল চব তাতে এৰি থৈ আহিল পাৰ্থক্যটো তাত আপোনালোকে নিশ্চয় মত কৰিছে আহোম 600 বছৰ আগত নগৈলে ব্ৰিটিছতকৈ 3 গুণ বেছি সময় কিন্তু তেওঁলোক চব ইয়াতে থাকে ঘূৰি কোনো নগ'ল কিন্তু তেওঁলোকৰ লগত একো নাই 2-4টা পৰম্পৰা বাদ দি আৰু যিকেইটা পৰম্পৰা সেইকেইটা পৰম্পৰা ইয়াতো আছে কাৰণ আমাৰ সামগ্ৰিকভাৱে একেই সাউথ এছিয়াৰ পৰম্পৰা বহুখিনি মিল আছে গতিকে এই যিটো যে আমি দিয়াটো আমাৰ দায়িত্ব হয়তো 2014 চনত প্ৰথম স্পোকেন আছামিজ এটা কোৰ্চ আৰম্ভ হৈছিল তেজপুৰ ইউনিভাৰ্চিটি কাৰণ তেজপুৰ ইউনিভাৰ্চিটিত সেইটোৰ প্ৰয়োজন আছিল বেলেগ আমাৰ যিকেইখন ইউনিভাৰ্চিটি আছে তাত লোকেল লেংগুৱেজৰ স্পোকেন কোৰ্চৰ প্ৰয়োজন নাছিল কাৰণ তেজপুৰ ইউনিভাৰ্চিটি বুলি ক'লে তাত বহুত বাহিৰৰ ছাত্ৰ ছাত্ৰী আহে বাহিৰৰ ফেকাল্টি আহে গতিকে তাত স্পোকেন আছামিজ মানে অসমীয়া ভাষাটো শিকিবৰ কাৰণে বহুতে আগ্ৰহ প্ৰকাশ কৰিছে বিশেষকৈ তেজপুৰ ইউনিভাৰ্চিটিত যিহেতু বিদেশী ছাত্ৰ ছাত্ৰী আহে এইটোৱেই যে আমাৰ হিন্দীভাষী মানুহৰ লগত আমাৰ এটা দৃষ্টিভংগী পাৰ্থক্য আকৌ আমাৰ ভাৰতৰ মানুহতকৈ বিদেশৰ মানুহৰ দৃষ্টিভংগী পাৰ্থক্য আজি আমাৰ অসমৰ ল'ৰা ছোৱালী সাউথত গৈছে বা সাউথৰ ল'ৰা ছোৱালী অসমত আহিছে আমাৰ ভাৰতীয় মানুহে আহি পেলাই ইয়াত দ্বিতীয়টো ভাৰতীয় ভাষা শিকাৰ বৰ এটা আগ্ৰহ প্ৰকাশ নকৰে টেকনিকেলি নিচাৰিলি যি শিকিলে তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীসকল বা ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষকসকল 94% চাকৰি কৰি আছে কিন্তু তেনে এটা কোৰ্চ দি খুব তৎক্ষণাত ভাষাটো শিকাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল কিন্তু যেতিয়া বিদেশী ছাত্ৰ ছাত্ৰীবিলাক তেজপুৰ ইউনিভাৰ্চিটিত আহিবলগীয়া বিদেশী ছাত্ৰ ছাত্ৰীসকলে থ্ৰু কোৰ্চ তেওঁলোকে ভাষা শিকাৰ আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়া আমাৰ মদন শৰ্মা ছাৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ নেতৃত্বত চেণ্টাৰ ফৰ আছামিজ ষ্টাডিজ আৰম্ভ হ'ল তেতিয়া এটা কোৰ্চ আৰম্ভ কৰিছিল তাত কোৰ্চটো চলিল কিন্তু তাত বিদেশীসকলৰ পৰা তেনেধৰণে তাত কোৰ্চটো চলিল তেতিয়া তেওঁলোকে এটা অফাৰ দিলে যে এই কোৰ্চটো আমি তাতে ৰখাতকৈ বাহিৰলৈ লৈ আহিব আৰু আমাৰ তেজপুৰত যিহেতু SSB আৰ্মি হেডকোৱাৰ্টাৰ মেণ্টেল হস্পিটেল এনেকৈ মানে ভাৰতৰ বহিৰাজ্যৰ যথেষ্ট বিষয়া কৰ্মচাৰী থকা এটা ক্ষেত্ৰ তেজপুৰ চহৰত গতিকে তাত অসমীয়া ক্লাবত এই কোৰ্চটো কণ্টিনিউ কৰাৰ এটা ব্যৱস্থা চিন্তা চৰ্চা এটা হ'ল তাৰপিছত সেই কোৰ্চটো আমি ইয়াত 6 মান্থ কোৰ্চ হিচাপে আৰম্ভ কৰা হ'ল আৰু য'ত নেৰিয়ালত
মেণ্টেল হস্পিটেল বা ডিফেন্স এই ছেক্টৰৰ পৰা বিভিন্ন ব্যক্তি গৈ পেলাই এই কোৰ্চটো শিকোৱা গ'ল। তাত আমাৰ আমি দুজন মানুহে সেই কোৰ্চটোত ফেকাল্টি হিচাপে আমি কাম কৰিছিলোঁ ফাৰ্ষ্ট ইয়েৰটো। আমাৰ কনক বৰদলৈ মিছামাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আৰু মই আমি দুজনে। তাৰপিছত আমি যেতিয়া ফিডবেক ল'লোঁ, ছমাহ হৈ গ'ল, চাৰ্টিফিকেট দিয়া গ'ল, তেজপুৰ ইউনিভাৰ্চিটিয়ে চাৰ্টিফিকেট দিলে, ফিডবেক ল'লোঁ। তেতিয়া তেওঁলোকে এটা কথা ক'লে যে এইটো খুব তাত্ত্বিক কোৰ্চ। মই প্ৰশান্ত বড়োক এই ফিডবেকটো দিব বিচাৰিছোঁ, তাত্ত্বিক কোৰ্চ। আমাৰ কাম হ'ল আমি যিমান পাৰোঁ সোনকালে ভাষাটো শিকিব লাগে। ইয়াত নাও কি, প্ৰণায়ন কি, এইবিলাক আমি কিয় শিকিব লাগে? আমি কি জনাৰ দৰকাৰ তাত ভাৱ কিমান প্ৰকাৰ অসমীয়া ভাষা আমাৰ দৰকাৰ নাই। আমি খালি কমিউনিকেট কৰিব লাগে, আমি জাষ্ট শিকিব লাগে আৰু যিমান পাৰি সোনকালে শিকিব লাগে। কাৰণ আমি ইয়াত বেলেগ কামৰ কাৰণে আহিছোঁ, ভাষা শিকাটো আমাৰ উদ্দেশ্য নহয়, কিন্তু ভাষাটো শিকি যোৱাটো আমাৰ এটা এডিশ্যনেল কাম। গতিকে এটা ছমহীয়া বহুত দীঘল সময় পাৰিলেতো 15 দিনত লাগে, নোৱাৰিলেও 3 মাহতকৈ বেছি হ'ব নালাগে, শিকিব লাগে। আৰু এইবিলাক তাত্ত্বিক কোৰ্চবিলাক এৰিব লাগে, প্ৰেক্টিকেল লাইনত শিকাব লাগে, শ্বৰ্টকাটত ভাষাটো শিকাব লাগে। গতিকে তেতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ কোৰ্চটো আমি বাদ দিবলগীয়া হ'ল। তেজপুৰ ইউনিভাৰ্চিটি আমাক বেয়া পালে। আমি ফিডবেক লৈছোঁ, সদায় বস্তুটো কি হয়, কাষ্টমাৰ ডিমাণ্ডত কমডিটিটো কৰিব লাগে। কাষ্টমাৰ ডিমাণ্ডটো মতেহে যদি নাযাওঁ তেতিয়াহ'লে নচলিব। গতিকে আমি তেতিয়া এটা নিজেই আমি কোৰ্চ ডেভেলপ কৰিলোঁ যে অতি শ্বৰ্টকাট আৰু বিশেষ একো নাই, চিলেবাছ বুলিবলৈ বহু ক্ষেত্ৰত তাতে হয়। আৰু তেনেধৰণে আমি কোৰ্চটো চলিলোঁ। আমাৰ মই ইয়াত অধ্যক্ষ হোৱাৰ পিছত ডেকা ছাৰৰ দায়িত্ব, ডেকা ছাৰক গৈ সেই কোৰ্চটো চলালে। এতিয়া ডেকা ছাৰ ভাইচ প্ৰিন্সিপাল হোৱাৰ পিছত মই আকৌ সেইটো ডেকা ছাৰক তাৰ পৰা চাকৰিটো খালোঁ। ডেকা ছাৰৰ সেইটো কোৰ্চৰ চাকৰিটো এতিয়া মোহন গোস্বামীয়ে কৰি আছে তাত। গতিকে আমাৰ কোৰ্চটো এতিয়াও চলি আছে, আৰম্ভ কৰা কোৰ্চটো এতিয়াও চলি আছে। আৰু এইটোৱেই যে আজি সেইকাৰণে মই গৌৰৱ কৰিব পাৰোঁ, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডাঙৰ ডাঙৰ পণ্ডিতসকল আছে, কিন্তু তেওঁলোকতকৈ অসমীয়াৰ শিক্ষক হিচাপে মই এইটোৱেই গৌৰৱ কৰোঁ, তেওঁলোকে যিমান পঢ়ালে কেৱল অসমীয়া অসমৰ মানুহকে পঢ়ালে। কিন্তু মই পঢ়াইছোঁ, ডেকা ছাৰে বাৰু ইংৰাজী শিক্ষকে সকলো ভাষালৈ পঢ়াব পাৰে, কিন্তু অসমীয়া শিক্ষকেতো অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়ে, অসমৰ বাহিৰৰ কোনো অসমীয়া নপঢ়ে। কিন্তু আমি পঢ়াওঁতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক মই অসমীয়া পঢ়াওঁ সেই কোৰ্চটোৰ জৰিয়তে। আজি মোৰ ছাত্ৰ ছাত্ৰী, আজি আমাৰ অসীম ডেকাৰ ছাত্ৰ ছাত্ৰী ক'ত আছে? এই অসমতে আছে। হয়তো ৰঙাপাৰা কলেজত শোণিতপুৰ জিলাৰ বাহিৰৰ অসমীয়া পঢ়িবলৈ খুব কম হয়, কিন্তু মোৰ ছাত্ৰ ছাত্ৰী তামিলনাডুত আছে, মোৰ ছাত্ৰ ছাত্ৰী কেৰালাত আছে, মোৰ ছাত্ৰ ছাত্ৰী উত্তৰাখণ্ডত আছে, জম্মু কাশ্মীৰত আছে, পাঞ্জাৱত আছে, চবতে আছে। এইটোৱেই যে অসমীয়া ভাষাটো আমি অনা অসমীয়া লোকক, বহিৰাজ্যৰ লোকক শিকাৰ পৰিকল্পনা কৰাৰ কাৰণে অসমীয়া ভাষাৰ আমাৰ কোৰ্চটো এই ব্যৱস্থাটো তালৈ গ'ল। আৰু তেতিয়া আমি ফিল কৰিছিলোঁ যে মানুহে সহজতে শিকাৰ। আৰু তেতিয়া আমি এটাই অসুবিধা পাইছিলোঁ যে চাউথ ইণ্ডিয়ান আৰু নৰ্থ ইণ্ডিয়ান হিন্দী ভাষীসকলৰ বা পাঞ্জাবী ভাষী আমি একেটা ষ্ট্ৰাকচাৰৰ ভাষাটো শিকোৱা, আৰু চাউথ ইণ্ডিয়াৰ আমাৰ দ্ৰাবিড়িয়ান ভাষাসমূহৰ লোকসকলক ভাষা শিকোৱাৰ কৌশলটো বেলেগ। গতিকে আমাৰ ইয়াতো যদি কেতিয়াবা আমাৰ তেনেকুৱা বেলেগ, আজি বড়ো ভাষাৰ এটা বেলেগ ষ্ট্ৰাকচাৰ, দ্ৰাবিড়িয়ান ভাষাৰ এটা বেলেগ ষ্ট্ৰাকচাৰ, আৰু আমাৰ এৰিয়াল লেংগুৱেজৰ এটা বেলেগ ষ্ট্ৰাকচাৰ। গতিকে নিজা ষ্ট্ৰাকচাৰৰ ভাষা শিকোৱা আৰু বেলেগ ষ্ট্ৰাকচাৰৰ ভাষা শিকোৱাটো অলপ কৌশলটো, টিচিং টেকনিকটো কিছু পৰিমাণে সুকীয়া হয়। আৰু মই এই কথাই যে আমি যেনেকৈ অসমীয়া ভাষাটো তেনেধৰণে আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত শিকোৱাৰ এখন মঞ্চ তৈয়াৰ কৰিছিলোঁ, ঠিক অনুৰূপ ধৰণে আমাৰ ইয়াতো যিখন মঞ্চ তৈয়াৰ কৰিছে, এই মঞ্চখন মই সেইকাৰণে অনলাইন ব্যৱস্থাৰ জৰিয়তে কেৱল আমাৰ ৰঙাপাৰাৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ ভিতৰতে সীমাবদ্ধ নাৰাখি ই সৰ্বভাৰতীয় নহয়, অনলাইন যোগেদি আমি বিশ্বৰ মঞ্চলৈকে যিহেতু লৈ যাব পাৰোঁ, তেনে এক বহল মঞ্চলৈ লৈ যোৱাৰ মই পৰামৰ্শ দি আৰু তেনে এক ব্যৱস্থালৈ আমি যোৱাৰ আশা কৰি পুনৰবাৰ বড়ো বিভাগক মই ধন্যবাদ জনাই, আৰু বাকী বিভাগসমূহকো তেওঁলোকৰ পৰিকল্পনাসমূহ আমাৰ এপ্ৰিল মাহৰ ভিতৰত ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ।